গা পা ধুই আজৰি হ'লো আৰু এতিয়া গৈ আছো মেজি জ্বলাব। এয়া আমাৰ পোৱালি দুটা এতিয়া জুই জ্বলাব আৰু মেজিটো। আমিও এতিয়া আশীৰ্বাদ লৈছোঁ আৰু 3 পাকমান ঘূৰিলোঁ যাতে এই জুইত সকলো দুখ বেমাৰ আজাৰ দূৰ হয় তাকে কামনা কৰিলোঁ। সেয়া মা বৰমা খুৰীহঁতেও আশীৰ্বাদ সেৱা কৰিছে। সেয়া মা কৰাই আপোনালোকে চিনি পায়েই চাগে। এতিয়া আমাৰ গোটেই মহিলাখিনিয়ে মানে চাহ খোৱাত লাগিছে। চবৰ ঘৰৰ পৰা পিঠা, যাৰ ঘৰত যি পিঠা বনায় আৰু লৈ আহে আৰু। এয়া ভাইটি, সৰু ভাইটি এয়া জ্বলিছে। সকলোৱে ইয়াৰ তাপ লৈছে। ইয়াৰ তাপ ল'ব লাগে বুলি কয় মানুহে, তাকে সকলোৱে লৈছে এতিয়া। এইটোহে খাব পাৰিবি। ঘূৰিলা কোৱা আকৌ কিবা কিবি ক'লা। অকণমান তাপ লৈ লোৱা, সেইডাল নেদেৰিবা। চকী খেল খেলাইছে, খুৰী বৌ বৰমা খেলিছে আৰু। আগতে সৰুখিনি খেলাই গ'ল, কিন্তু মই ভিডিঅ' কৰা নহ'ল, এতিয়াহে ভিডিঅ' কৰিছোঁ। 2টা ৰাউণ্ড খেলাব। এইটো ৰাউণ্ডত এতিয়া 3জনী আৰু আকৌ ছেকেণ্ড ৰাউণ্ডত 3জনী, ফাইনেল খেল হ'ব আৰু। ভালেই লাগে দিয়কচোন, মাইকী মানুহ যেতিয়া দিনটো ঘৰৰ কাম বন কৰিয়ে আজৰি নাপায়, আজি এদিনীয়াকৈ বহুত দিনৰ মূৰত ফূৰ্তি কৰিব পাৰিছে, কিমান সুখৰ কথা।
Ini mah. আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।